কনসেপ্ট লাৰ্ণিঙলৈ সকলোকে স্বাগতম জনাই আজিৰ এই ভিডিঅ'টোত আৰম্ভ কৰিবলৈ ওলাইছোঁ MA সেকেন্ড সেমিষ্টাৰৰ অসমীয়া বিভাগৰ দ্বিতীয় কাকত অসমীয়া গদ্য সাহিত্য দ্বিতীয় অধ্যায় ভট্টদেৱৰ কথা গীতা প্ৰথম আৰু দ্বিতীয় অধ্যায় আৰু তৃতীয় অধ্যায় হৈছে গুৰুচৰিত কথা মহেশ্বৰ নেওগৰ সম্পাদিত 162 নং দফাৰ পৰা 190 নং দফালৈ আমি কেনেকৈ দীঘলীয়া পাঠটো সংক্ষিপ্ত ৰূপত নোটছ বনাব পাৰোঁ আৰু তাক অতি সহজত কেনেকৈ মনত ৰাখিব পাৰোঁ আনকি পৰীক্ষাৰ আগমুহূৰ্তত গোটেই অধ্যায়সমূহ দিনত 2-3 বাৰকৈ ৰিভাইজ দিব পাৰোঁ সেই সম্পৰ্কে জানিবলৈ সক্ষম হ'ব ভিডিঅ'টো সম্পূৰ্ণকৈ চাব পাঠসমূহ সম্পূৰ্ণকৈ পঢ়ি ল'ব আৰু তাৰে মূল কথাখিনি সংক্ষিপ্ত ৰূপত এইদৰে লিখিব পাৰে ভট্টদেৱৰ জীৱন আৰু কৃতি সেই সম্পৰ্কে এই কথাখিনি মনত ৰাখিব ভট্টদেৱৰ সম্পূৰ্ণ নাম হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য 2 নম্বৰত উল্লেখ কৰিব অসমীয়া গদ্য সাহিত্যৰ জনক অৰ্থাৎ অসমীয়া গদ্য সাহিত্যৰ জনক আছিল ভট্টদেৱ অৰ্থাৎ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য 3 নম্বৰত উল্লেখ কৰিব তেখেতৰ জন্ম হৈছিল প্ৰাচীন কামৰূপ জিলাৰ অৰ্থাৎ বৰ্তমান বৰপেটা জিলাৰ ভেৰাগাঁৱত 4 নম্বৰত উল্লেখ কৰিব উপৰি পুৰুষৰ ঘৰ বিছানকুছিত 5 নম্বৰত উল্লেখ কৰিব তেখেতৰ বিবাহ আমগুৰিৰ ৰজাৰ পুৰোহিত কৃষ্ণ মিত্ৰৰ কন্যা পদ্মাৱতী অৰ্থাৎ পদ্মাৱতীক বিয়া কৰাইছিলে 6 নম্বৰত উল্লেখ কৰিব বিয়াৰ পিছত মেটুৱাকুছিত তাতিকুছিত বাস কৰিছিল 7 নম্বৰত উল্লেখ কৰিব একমাত্ৰ পুত্ৰ শ্ৰীনিবাস 8 নম্বৰত উল্লেখ কৰিব দুগৰাকী বিবাহ কৰাইছিলে তেখেত 9 নম্বৰত উল্লেখ কৰিব অকাল মৃত্যুত দুই পত্নীয়ে সহমৰণ 10 নম্বৰত উল্লেখ কৰিব তেখেতৰ ৰচনাৰাজি তেখেতৰ ৰচনা হৈছে কথা ভাগৱত প্ৰথম ৰচনা কথা গীতা কথা ৰত্নাৱলী ভট্টদেৱৰ কথা গীতাত উল্লেখ কৰিব ব্ৰজাৱলীৰ মিশ্ৰিত আৰু লয়গণ্ডী 2 নম্বৰত উল্লেখ কৰিব প্ৰচলিত শব্দ খণ্ডবাক্য উপমাৰ প্ৰয়োগ 3 নম্বৰত উল্লেখ কৰিব বাক্য গঠন সৰল আৰু ব্যাকৰণ বন্ধনহীন 4 নম্বৰত উল্লেখ কৰিব ভট্টদেৱে সাহিত্য ৰচনাৰ বাবে গদ্যক পোন প্ৰথমতে ব্যৱহাৰ কৰে এই কথাখিনি সংক্ষিপ্ত ৰূপত লিখা আছে আপোনালোকে এই পইণ্টছৰ ওপৰত বহলাই লিখিবলৈ সক্ষম হ'ব কথা গীতাৰ প্ৰথম অধ্যায় বা আৱাস কেনেকুৱা ধৰণৰ আছিল এই কথাখিনি মনত ৰাখিব 1 নম্বৰত কুৰুক্ষেত্ৰত পাণ্ডৱৰ সৈতে কৌৰৱসকলে যুদ্ধৰ উদ্দেশ্যত সমবেত হৈ কি কৰিলে বুলি ধৃতৰাষ্ট্ৰই সঞ্জয়ক সুধিছিলে 2 নম্বৰত উল্লেখ কৰিব হস্তিনাপুৰত চন্দ্ৰবংশীয় ৰজাসকলে ৰাজত্ব কৰিছিল এই বংশত দুই ৰাজকুমাৰৰ জন্ম ধৃতৰাষ্ট্ৰ তেখেত জন্মান্ধ আছিল আৰু পাণ্ডু 3 নম্বৰত উল্লেখ কৰিব ধৃতৰাষ্ট্ৰৰ 100টা সন্তান আৰু পাণ্ডৰ 5টা পুত্ৰ যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ ইহঁতক পঞ্চপাণ্ডৱ বুলি কোৱা হৈছিল 4 নম্বৰত উল্লেখ কৰিব শ্ৰীকৃষ্ণই অৰ্জুনৰ পক্ষ লৈ পাঞ্চজন্য অৰ্জুনে দেৱদত্ত ভীমে পণ্ডৰক নামৰ শংখ বজাইছিল 5 নম্বৰত উল্লেখ কৰিব কুন্তিপুত্ৰ ৰজা যুধিষ্ঠিৰ অনন্ত বিজয় নকুলে হুগু সহদেৱে মণিপুষ্পক শংখধ্বনি কৰে 6 নম্বৰত উল্লেখ কৰিব অৰ্জুনে অচ্যুতক উপভোগৰ মাজত ৰথ ৰাখি দিলে সকলো নিজৰ সম্পৰ্কীয় মানুহ দেখিলে 7 নম্বৰত উল্লেখ কৰিব ধৃতৰাষ্ট্ৰৰ পুত্ৰক বধ কৰিলে কুলক্ষয় দোষ হ'ব 8 নম্বৰত উল্লেখ কৰিব কুলক্ষয় হ'লে কুল ধৰ্ম নষ্ট হ'ব অধৰ্ম বিয়পিব কুল স্ত্ৰী দুষ্ট হ'ব বৰ্ণসংকৰৰ জন্ম কুল নৰকলৈ গতি কৰিব 9 নম্বৰত উল্লেখ কৰিব অৰ্জুনে শোকাকুল হৈ ধনুহৰ এৰিলে গীতাত অৰ্জুনৰ বিষাদ যোগ অধ্যায় দ্বিতীয় অধ্যায়ত এইদৰে বৰ্ণনা কৰা আছে 1 নম্বৰত বিষাদ মনা অৰ্জুনক সকলোৱে যুদ্ধ কিয় নকৰে বুলি প্ৰশ্ন 2 নম্বৰত উল্লেখ কৰিব অৰ্জুনে কুলক্ষয় দোষ হ'ব বুলি শংকিত 3 নম্বৰত উল্লেখ কৰিব শ্ৰীকৃষ্ণই অৰ্জুনক জ্ঞানী পণ্ডিত জীৱিত বা মৃতকৰ কাৰণে শোক নকৰিব আৰু যুদ্ধ কৰিব কয় 4 নম্বৰত উল্লেখ কৰিব
আত্মা মৰে বা মাৰিব পাৰি বুলি ভাবে দুয়ো অজ্ঞানী। 5 নম্বৰত উল্লেখ কৰিব আত্মা অচ্ছেদ্য অদাহ্য ই নুশুকায় নীতিতে। 6 নম্বৰত উল্লেখ কৰিব জন্মিলে মৰণ মৰিলে পুনৰ্জনম এই বিষয়ত শোক কৰা বৃথা। 7 নম্বৰত উল্লেখ কৰিব যুদ্ধ নকৰিলে সকলোৱে নিন্দা কৰি অবাচ্য ক'ব। 8 নম্বৰত উল্লেখ কৰিব বুদ্ধিনাশত মানুহৰ বিনাশ ঘটে। স্থিতিপ্ৰজ্ঞ হৈছে যেতিয়া পুৰুষে মনৰ সমস্ত কামনা ত্যাগ কৰি আত্মসুখত তুষ্ট হৈ থাকে। যিজনৰ মনত দুখতো উদ্বিগ্ন নহয়, সুখ স্পৃহা নকৰে, ভয় ক্ৰোধ আনন্দ নিন্দা নকৰে। কথা গীতাৰ গদ্যৰ চমু পৰিচয় এইদৰে উল্লেখ কৰিব পাৰে। 1 নম্বৰত বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য বিৰচিত কথোপকথন শৈলী প্ৰয়োগ, চুটি বাক্যৰ প্ৰয়োগ, গুৰু গম্ভীৰ সাধু ভাষা, তত্ত্বকথা সহজ সৰল কৰি বুজাইছে। কথা গীতাৰ গদ্যৰ ব্যাকৰণগত অন্যান্য বৈশিষ্ট্য হৈছে তৎসম শব্দৰ ব্যৱহাৰ, শব্দ বিভক্তিৰ ব্যৱহাৰ, বহুবচনাত্মক প্ৰত্যয়, সব, গোলা, গণ আদিৰ ব্যৱহাৰ, সংযোজক অব্যয় যেমনে তেমনে আদি শব্দৰ ব্যৱহাৰ, সৰ্বনাম শব্দ যি ই আমি তুমি এইবিলাক ব্যৱহাৰ। 6 নম্বৰত উল্লেখ কৰিব বিভিন্ন কালৰ ক্ৰিয়া কৰো কৰ হৈলা পাইলো হৈব হৈবা ক্ৰিয়া বিশেষণৰ ৰূপ একলাই সদায় অসমাপিকা ক্ৰিয়াৰ প্ৰয়োগ অধিক। এইকেইটা আছিল কথা গীতা গদ্যৰ ব্যাকৰণগত বা অন্যান্য বৈশিষ্ট্য। কথা গীতাৰ অনুবাদ ৰীতি এনেকুৱা ধৰণৰ আছিল অসমীয়া গদ্যলৈ ভাঙনি, কথন শৈলী, সৃজনী প্ৰতিভাৰ পৰিচয়। ঠিক তেনেকৈ তৃতীয় অধ্যায়ত উল্লেখ কৰিছে চৰিত পুথি কাক্যৰ। যি পুথিত কোনো ব্যক্তি বিশেষে জীৱন আৰু কাৰ্য বুলি বৰ্ণিত থাকে তাকে চৰিত পুথি বুলি কোৱা হয়। অশ্বঘোষৰ বুদ্ধ চৰিতৰ জৰিয়তে ভাৰতীয় চৰিত সাহিত্য আৰম্ভ। চৰিত পুথিৰ উদ্ভৱ আৰু বিকাশ খ্ৰীষ্টীয় ১৬শ শতিকাৰ শেষ ভাগ আৰু সপ্তদশ শতিকাৰ আৰম্ভণিৰ পৰা অসমীয়া সাহিত্যত শুভাৰম্ভ। গুৰুচৰিত কথামতে মাধৱদেৱে প্ৰধান আৰু প্ৰথম প্ৰৱৰ্তক। চৰিত তোলা প্ৰথাৰে সূচনা, ঠায়ে ঠায়ে সুৰ লগাই গায়। চৰিত চৰ্চা প্ৰাণকেন্দ্ৰ সত্ৰসমূহ। গুৰুচৰিত ৰচনা কৰা হয় বৰদোৱা সত্ৰৰ মজিয়াত আৰু সংৰক্ষণ বৰপেটা সত্ৰত। পদ্য গদ্যত ৰচিত। 7 নম্বৰত উল্লেখ কৰিব চৰিত পুথি দুটা ভাগত ভাগ কৰিব পাৰি। সন্ত পুৰুষ বিশেষৰ জন্মৰ পৰা মৃত্যুলৈকে বৰ্ণনা, সন্ত পুৰুষজনৰ কৰ্ম আৰু গুণাৱলীৰ বৰ্ণনা। 8 নম্বৰত উল্লেখ কৰিব নৱবৈষ্ণৱ ধৰ্ম পটভূমিত ৰচিত। গুৰুচৰিত কথাৰ প্ৰাপ্তিৰ উৎস 1 নম্বৰত উল্লেখ কৰিব বৰপেটা সত্ৰত থকা সাঁচিপতীয়া পুথিৰ পৰা লোৱা হৈছে। ঠাকুৰতা চৰিত্ৰ বংশাৱলীৰ অংশ মহেশ্বৰ নেওগ সম্পাদিত। বাণীকান্ত কাকতিয়ে চতুৰ্ভুজ মিশ্ৰ শৰণ লোৱাত আশীষ নিৰ্মালী ৰূপে লাভ কৰিছিলে। গুৱাহাটী বিশ্ববিদ্যালয়ত পুথিভঁৰালত সম্পাদিত ৰূপত দান কৰিছিলে। গুৰুচৰিত শংকৰ নামেৰে পৰিচিত। চৰিতখনৰ নিজা কোনো নাম নাই। উপেন্দ্ৰ চন্দ্ৰ প্ৰথম ছপা সংস্কৰণ উলিয়া। মহেশ্বৰ নেওগ সম্পাদিত গুৰুচৰিত কথা আৰু কথা গুৰুচৰিতৰ মাজত কিছু পাৰ্থক্য দেখা যায়। মূল পাঠৰ আভাস বা বিষয়বস্তুৰ পৰিচয় এইদৰে উল্লেখ কৰিব পাৰে। ঠাকুৰতা চৰিত্ৰ বংশাৱলীৰ কথা বৰ্ণনা। গুৱাহাটীৰ উত্তৰ পাৰৰ মালৌ নামে ঠাইত জন্ম হৈছিল। বাল্যকালত গৰু চৰাই বিভিন্ন খেল খেলিছিল। ঠাকুৰতা ১৭ বছৰ বয়সত পিতৃবিয়োগত পাৰিবাৰিক দায়িত্ব আহে। সুদৰ টকা আনিবলৈ গুৱাহাটীলৈ নাৱেৰে যাত্ৰা। খুৰাকৰ লগত নাও ডুবিল কিন্তু দুয়োৰে প্ৰাণ ৰক্ষা। পাণৰ বেপাৰ, ছাগলীৰ বেপাৰ কৰে। কড়ি খেলৰ জৰিয়তে টকা উপাৰ্জন কৰিছিল। শংকৰদেৱৰ সান্নিধ্যত ভৱানন্দ নামঘোষী নাৰায়ণ দাস হ'ল। বৈষ্ণৱ ধৰ্মৰ জ্ঞান বিতৰণ। ঈশ্বৰ হৰিয়ে হিৰণ্যকশিপুক বধ কৰি
ৰজস্বলা অৱস্থাত শৃংগাৰ কৰা নৰকৰ জন্ম, নৰকৰ পুত্ৰ ভগদত্ত, ভগদত্তৰ পুত্ৰ শিশিৰ, শিশিৰৰ পুত্ৰ ঋষি, ঋষিৰ পুত্ৰ সুপাৰ্শ, সুপাৰ্শৰ পুত্ৰ সুবাসু, সুবাসুৰ পুত্ৰ মিহিৰ, মিহিৰৰ পুত্ৰ সহদৰ, সহদৰৰ পুত্ৰ জলধৰ, জলধৰৰ পুত্ৰ ৰূপধৰ, ৰূপধৰৰ পুত্ৰ হৰগ, হৰগৰ পুত্ৰ ধৰম, ধৰমৰ পুত্ৰ ভৱানন্দ বা নাৰায়ণ ঠাকুৰাতা। ভৱানন্দৰ পিতৃপ্ৰদত্ত নাম আছিল বৈষ্ণৱী। নাৰায়ণ দাস ঠাকুৰাতাৰ চাৰিত্ৰিক বৈশিষ্ট্য এনেকুৱা ধৰণৰ আছিল। শংকৰদেৱে দীক্ষা দিয়াৰ পৰা বৈষ্ণৱ ধৰ্মৰ প্ৰতি আস্থা, এক শৰণ তত্ত্ব প্ৰচাৰ আৰু প্ৰসাৰ কৰে, অভিজ্ঞ আৰু দূৰদৰ্শিতা, ধৈৰ্য আৰু শক্তিৰ এক আদৰ্শ প্ৰতীক, উদাৰতা, বিচিত্ৰ জীৱন, অভিমানী আৰু আৱেগিক, ধৰ্ম প্ৰচাৰত মাধৱদেৱক সহায় কৰিছিল। এইকেইটা আছিল নাৰায়ণ দাস ঠাকুৰাতাৰ চাৰিত্ৰিক বৈশিষ্ট্য। গুৰুচৰিত কথাৰ গদ্য ৰীতি এনেকুৱা ধৰণৰ আছিল। শ্ৰৱণ কথন প্ৰক্ৰিয়া, নাটকীয় বাকৃতি, কথিত ভাষাৰ ব্যৱহাৰ, ঘৰুৱা শব্দৰ ব্যৱহাৰ, গদ্যশৈলী, বাক্যবোৰ বোলে পাছে শব্দেৰে আৰম্ভ, নীতিবচন প্ৰবাদ বাক্য, যোজনা পটন্তৰ, খণ্ডবাক্যৰ প্ৰয়োগ, বিষয়বস্তু উপস্থাপনত আৱেগ ভক্তি বিনয় জড়িত। এইদৰে সংক্ষিপ্ত ৰূপত নোটছ বনাই পঢ়িলে নিশ্চয় পৰীক্ষাৰ আগত গোটেই বিষয়টো বা কিতাপটো দিনত ২-৩ বাৰকৈ ৰিভাইজ দিবলৈ সক্ষম হ'ব আৰু পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। ভিডিঅ'টো কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। এই সংক্ষিপ্ত নোটছ যদি আপোনাৰ পচন্দ হয় বা ভাল লাগে তেতিয়াহ'লে PDF ডাউনলোড কৰি ল'ব পাৰিব। ডেছক্ৰিপশ্যনত 2টা লিংক দিয়া আছে। এটা লিংক কেৱল এই 2টা অধ্যায় ডাউনলোড কৰাৰ কাৰণে, আনটো লিংকত সম্পূৰ্ণ অসমীয়া গদ্য সাহিত্য সম্পূৰ্ণ দ্বিতীয় কাকত ডাউনলোড কৰি ল'ব পাৰিব। যদি আপোনালোকৰ উপকাৰত আহে তেতিয়াহ'লে আপোনালোকৰ সহপাঠীৰ লগত শ্বেয়াৰ কৰিব, লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। MA এছামিছ আৰু MA এডুকেশ্যনৰ প্ৰতিটো কাকতৰ প্ৰতিটো অধ্যায় এনেকৈ সংক্ষিপ্ত ৰূপত নোটছসমূহ আলোচনা কৰা হ'ব। পিছৰ খণ্ডসমূহ চাবলৈ নাপাহৰিব। আজিলৈ সামৰিছোঁ। ধন্যবাদ।